দোকানৰ ভিতৰত মানে কিবা বস্তুৱে ছটপটাই থকা নিচিনা আৱাজ পাইছোঁ। ভূত বা কিবা। কি হ'ল? কি কৰি আছে দোকানত? কিবা এটা আৱাজ আহিছে ভিতৰত মানে সোমাবলৈ ভয় লাগিছে। বল বল চাই আহিম। মই দোকানে আহিছোঁ। বল। অঁ মা খুৱাই দিলে। এইটো কি হৈছে? কি লাগিছে? পূজা চাব যাবা নাই? বল অলপ অলপ বাজি আছে। বল চাই আহিম বল বল বল। লাইট দেখাবি। বল বল বল। তলা 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 এইটো আন্ধাৰ। ক'ত লাইট দেখা? দেখা দেখা এইফালে দেখা দেখা এইটো জ্বলালো। কিনো আছে বাৰু? মানে টিঙৰ আৱাজো পাই আছোঁ দেই। এইটো কি হয় এইটো? হা চাচোন চা কি হৈছে? বন্ধ হৈ গ'ল নেকি? কোন বন্ধ হৈ গ'ল? লগাইছিলে নেকি এইটো? কিমান বস্তু নষ্ট কৰে চাবি নেকি? এইবিলাক চা। আৰু এজনী আছিলে দেখিলে? এইপিনে আছে, এইপিনে তলত 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 বহুত নিগনি আছে ইয়াত। এইফালে আছে। এইটো চুকত দেখিছে কিমান অনিষ্ট কৰে। পিঞ্জৰা বনাই থৈছিলোঁ, এটা সোমাইছে। থাক অলপ ছটপটা ইয়াত। অকল এইজনীয়ে নহয় আৰু আছে। এইটো চাওকচোন কেনেকুৱা 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 কৰি আছে। এইটো চাওক নিগনি চাওক। এহঁতি বহুত কচু থাকে, মানে উৎপাত বহুত এহঁতৰ। কিমান ধুনীয়া লাগিছে দেখিবলৈ ন? ইমান কিউট বেবীটো, ইমান উৎপাত কৰে। চাওক কিমান বস্তু কাটিলে মোৰ। হাজাৰ হাজাৰ টকাৰ বস্তু নষ্ট কৰিছে। একদম মাৰিয়ে পেলাব মন গৈছে, কিন্তু ইহঁতি অনিষ্ট কৰিব বুলি মই যে মাৰিম সেইটো বুলি নহয়। মই ইয়াক ক'ৰবাত ইয়াৰ পৰা দূৰত নি এৰি থৈ আহিম। আৰু ফ্ৰেণ্ডছ, আজি দুৰ্গা পূজা। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। দুৰ্গা পূজাৰ দিনাখনে নিগনি ধৰিছোঁ। তো অন্য কোনোবা হ'লে মাৰি দিলেহেঁতেন, কিন্তু আমি মাৰি নিদিওঁ ইয়াক। ইয়াৰ পৰা লৈ যাম, লৈ গৈ পিনে আজি পূজাৰ প্ৰথম দিন আৰু জীৱ হত্যা কৰাটো মানে বেয়া কথা। আমি যদি মানে কি জন্তুবিলাকক মাৰিব ধৰিম তেন্তে কি হ'ব আৰু? গ'ল্ড হয় গ'ল্ড। চিগনেচাৰ নাই কিয় তো? সেইটো কাৰণে নহয়, সেইটো খালেতো তাত লিখা থাকে ন, টবেকো উইথ কেঞ্চাৰ। এইটো খালে কেঞ্চাৰ হয় বুলি জানই আৰু জানি বুজি খাইছ ন? নাই, কেতিয়াবা খাওঁ, সদায় নাখাওঁ। সদায় নাখাওঁ। হ'লেও আৰু চাই চিতি খাবি। এইবোৰ বেছি খালে কি হয় গম পাইছ? ভোক নালাগে প্ৰথম কথা। বেছি যোনে খায়, এই ভাত বেছি খাব নোৱাৰে। খালেও ফ্ৰেণ্ডছ, আপোনালোকেও যদিও খায়, চবেই যদিও খায়, মইতো নাখাওঁ। কিছুমানেতো খাই অভ্যাস হৈ গৈছে সিহঁতি এৰিব নোৱাৰে। মই সকলোকে ক'ব বিচাৰিছোঁ যে এইবিলাক বস্তু কম খোৱাটো ভাল। মই চবকে নকওঁ, মই এই আমাৰ ভাইটিক নহয়, ই আমাৰ নিজৰ ঘৰৰ ল'ৰা নহয়, সেইটো কাৰণে ইয়াক মই কৈছোঁ আৰু। মোৰ লগত ফুৰিব গ'লে নাখায়, কিন্তু আজি মোক নিজে বিচাৰি খাইছে। কেলে? মনটো কিবা হৈছিলে নেকি? কি হৈছে? এনেকে একো নাই, খাব মন গ'লে। তামোল নাপালি চাগে? তামোল নাপালোঁ। হেপী দুৰ্গা পূজা। আজি লগ পাইছোঁ বহুত দিনৰ মূৰত। যাবি? কালি মেলাত লগ পাম হে? কালি মেলাত লগ পাম। তাৰপিছত মই মানে গৈ আছোঁ নহয়। এইটো বাজি আছে ন, মই ভাবিছোঁ বেলেগ কিবা বস্তু সোমাইছে, ডাঙৰ বস্তু কিবা সোমাইছে বুলি ভয়তে মই ইয়াক চিঞৰি পিনে মাতিলোঁ ঘৰৰ পৰা। ঘৰৰ পৰা মাতিছোঁ, সোমাই চাইছোঁ যে এইটো নাই, মই ভাবিছোঁ কি পিছল ভূত হালা হৈছে। পিছল ভূত নাই। অৰ্কা ধৰা ওলাইছে। এইটো আমাৰ বাগান বিলাকত অৰ্কা ধৰা কৈছে, হুপা ধৰা বুলি কৈছে। ল'ৰা ছোৱালী বিলাকক নেকি ধৰি লৈ গৈছে। বহুত দিনৰ মূৰত লগ পালোঁ ন? বহুত দিনৰ মূৰত লগ পালোঁ। মই 15 তাৰিখে ভাল খবৰ এটা আছে। কি? 15 তাৰিখে অৰুণাচল যাম। যাবি, ভাল হ'ব। ফুৰিব যাম। আপুনিতো গৈ আহিলেই। মই গৈয়ে থাকোঁ। তাৰপিছত মই যাম এইবাৰ। কেনেকে চাই ইয়াত লাষ্টত কৈছোঁ, ইয়াত গ'ল্ড চিগৰ একো নাছিলে, এইটো খালী পেকেট আছিলে। মোক কি এইটো কি হেৰি
এতিয়া নটাংকি কৰিলে নেকি? নাই আপোনাৰ লগত অকণমান দিনে ধেমালি কৰিছিলোঁ। মই আকৌ কিবা কৈ পালোঁ ইয়াক। তাই মই ভাবিছোঁ কি ৰিয়েক্ট কৰে চাওঁ তাকে। এই মোক ৰিয়েকশ্যন দেখালে মানে মই খাই বুলি মই ইয়াক কিবা কিবি কৈ পালোঁ। বাৰু ঠিকে আছে, একো নাই বাৰু। মই কোৱা কথাখিনি যদি কিবা ভুল হৈছে খালী পেকেট হা, খালী এইটো তাম্বাকুটো সঁচা ৰিয়েলি আছিলে, বাট এইটো খালী আছে, ইয়াত একো নাই। অ'কে, ঠিক আছে নেখাবি, বেয়া বস্তু এইটো। ঠিক আছে ফ্ৰেণ্ডছ, সকলোৱে ভালকৈ দুৰ্গা পূজা চাব। খালি মানে আজি প্ৰথম দিন দুৰ্গা পূজাত, আৰু 3টা দিন বাকী আছে। ভাচান কেতিয়া আছে? 3 দিন আছে ন? আজি প্ৰথম পূজা। মোৰ ফালৰ পৰাও চবকে দুৰ্গা পূজা বেষ্ট অফ লাক জনাইছোঁ। ধন্যবাদ। ভালে ভালে দুৰ্গা পূজা চাব। মই পাহৰি গৈছিলোঁ, ইয়াক এতিয়া নিব লাগিব ন? ইয়াক নিব লাগিব নহয় এতিয়া। বল লাইট দেখাবি, বল। এতিয়া ইয়াক লৈ গৈছোঁ, সেই দূৰত ক'ৰবাত এৰি দিম। মানে কি ক'ম আৰু, জেলতকৈ খাতৰা বস্তুত আছে মানে। এইটো তামামকৈ দিয়ে আৰু ভাবিছে আৰু মই ক'ত জেলত সোমাই গ'লোঁ। ভাই অলপ সময় ধৈৰ্য ধৰ। আৰু কালি আহি যাব। আৰে অলপ সময় ধৈৰ্য ধৰ, কালি আহিব নোৱাৰে, দূৰত এৰিম তো ইয়াক। এই ৰখাতে এৰি দিম, ক'ত যাব আৰু ইয়াতে এৰি দিছোঁ দেই। হা, ক'ত যাবলৈ মন আছে ই যাব আৰু। বাগানত যাব নে মানুহৰ ঘৰত যাব আৰু। মানুহৰ ঘৰত গ'লেতো আৰু দিগদাৰ কৰিব। এই মানুহৰ ঘৰতে যাব, ই ন ভাল ভাল খাবলৈ পাই যায়। এতিয়া হাবিত থাকিলেতো ইয়াক বেলেগ কোনোবাই খাব ন। ওচৰত না কেনেকুৱা পলাব ফ্ৰেণ্ডছ, চাব দেই। এতিয়া কেনেকুৱা পলাবই পলালে। গ'ল ডাইৰেক্ট বোকা। এইফালে ফ্ৰেণ্ডছ, মিছন কমপ্লিট। অ'কে, গুড নাইট। কালি লগ পাম, কালি দুৰ্গা পূজাৰ মেলাত লগ পাম।